ইয়াৰ পিছৰ ষ্টেপ কি হ'ব? ডেট ইজ দ্য চেলেঞ্জ। ইয়াৰ নেক্সট ষ্টেপ কি হ'ব? ডেট ইজ দ্য চেলেঞ্জ। আৰু সেই চেলেঞ্জৰ কাৰণে আমাৰ চৰকাৰে আজি সুচিন্তিতভাৱে আগবাঢ়িছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে আজি বাট বুলিবৰ কাৰণে প্ৰয়াস কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতে বাট বুলিবৰ কাৰণে প্ৰয়াস কৰিছে। আপোনালোকে হয়তো যদি খা খবৰ ৰাখিছে, মই ভাবোঁ সকলোৱে ৰাখিছে যে আজি কেইদিনমানৰ আগত অসমত এখন ডাঙৰ সন্মিলন আমি আয়োজন কৰিছিলোঁ। সেই সন্মিলনখনৰ নাম আছিল এডভান্টেজ আছাম 2.0। আৰু তাৰ এদিন আগত অসমত বসবাস কৰা অন্যতম এটা শক্তিশালী জনগোষ্ঠী, চাহ জনগোষ্ঠীৰ এটা সংস্কৃতি ঝুমুৰক আমি বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ ঝুমুৰ বিনন্দিনী নামৰ অনুষ্ঠানৰ জৰিয়তে। মই আপোনালোকক কৈ ভাল পাম, আপোনালোকৰ আশীৰ্বাদেৰে এই বিধানসভাৰ মজিয়ালৈ দুবাৰকৈ মোক আপোনালোকে আশীৰ্বাদ দি পঠিয়াইছে। আৰু এতিয়া মন্ত্ৰীসভাত দুটা গুৰুত্বপূৰ্ণ বিভাগ চাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে। এটা হ'ল সংস্কৃতি আৰু এটা উদ্যোগ। আৰু এই যি 24, 25, 26 এই তিনিটা দিনত যি সংস্কৃতি আৰু উদ্যোগ একেলগে হৈছিল, সৌভাগ্যক্ৰমে মন্ত্ৰী দায়িত্বপ্ৰাপ্ত মন্ত্ৰী হিচাপে মই চোৱা চিতা কৰাৰ সুযোগ লাভ কৰিছিলোঁ। ঝুমুৰ আপোনালোকে চালে, তাৰ সমান্তৰালভাৱে এডভান্টেজ আছাম। আগন্তুক দিনত অসমত ঔদ্যোগিক এটা বাতাবৰণ, অসমত আৰ্থসামাজিক ভেটি সুদৃঢ়কৰণ, অসমত তাৰ জৰিয়তে আমি যে আজি ৰীতি নীতি কৃষ্টি সংস্কৃতি আজি ইয়াত তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, এই মঞ্চত আমাৰ পৰম্পৰাক তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। অকল আমাৰ মাজত সীমাবদ্ধ হৈ থাকিলে নহ'ব, আমাৰ পৰিচয় দেশ বিদেশলৈ যাব লাগিব। আৰু তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আজি অসমত সেইকাৰণে আজি আমাৰ চৰকাৰে ইণ্ডিজিনিয়াছ ফেথ এণ্ড কালচাৰ বুলি এটা ডিপাৰ্টমেণ্টে আৰম্ভ কৰিছে, য'ত আমাৰ সংস্কৃতিৰ ৰীতি নীতিসমূহক আমি তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিম। আপোনালোকে যদি আজি এটা ডেৰটা বছৰ আগৰ পৰা যদি অলপ মন কৰে, তেতিয়া দেখিব এই চৰকাৰখনে অতি আন্তৰিকতাৰে অসমক বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰি আহিছে। 2023 চনত বিহু বিনন্দীয়া অনুষ্ঠানৰ জৰিয়তে বিহু সমগ্ৰ অসমত বসবাস কৰা সকলোৰে জাতীয় উৎসৱ বাপতি সাহোন। আমি নিজৰ নিজৰ কৃষ্টি সংস্কৃতি পালন কৰাৰ লগতে বিহুক আমি সকলোৱে ঐক্যবদ্ধভাৱে পালন কৰোঁ। আৰু সেই বিহু আমি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ জৰিয়তে পৃথিৱীত এটা বাৰ্তা দিয়াৰ প্ৰয়াস কৰিলোঁ যে আমাৰ বিহুত আমাৰ মহিলাসকলে, আমাৰ নাচনীসকলে পৰিধান কৰা মুগাৰ মেখেলাখন কেনেকুৱা, ৰিহাখন কেনেকুৱা, ঢোলটো কেনেকুৱা, তালযোৰ কেনেকুৱা, পেঁপাটো কেনেকুৱা, গগনাখন কেনেকুৱা, হুতুলিটো কেনেকুৱা, গামখাৰু কেনেকুৱা, কেৰুমণি থুৰীয়া কেনেকুৱা, পৃথিৱীয়ে দেখিলে। ঝুমুৰৰ জৰিয়তে সুন্দৰ বিশ্বৰাজীৰ সমগ্ৰ অসমখনক কেৱল ঝুমুৰ বুলি নহয়, এই ঝুমুৰৰ ইতিহাস 200 বছৰীয়া ইতিহাস। অসমত এই ঝুমুৰ আৰম্ভ হৈছিল তেতিয়া, যেতিয়া ব্ৰিটিছে অসমত চাহ খেতি আৰম্ভ কৰিছিল।